নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিএম কিচেন আছামিছলৈ আসলতে মই বহুত দিন আপোনালোকৰ আগত লগত ভিডিঅ'ছ শ্বেয়াৰ কৰিব পৰা নাছিলো তাৰ বাবে মই অতি দুখিত আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছো কিদৰে আপোনালোকে ঘৰুৱা পদ্ধতিৰে বজাৰলৈ নোযোৱাকৈ পনীৰ ঘৰতে তৈয়াৰ কৰি খাব পাৰে আৰু ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক এতিয়া আমি পনীৰ বনাব যাওঁ মই এইখিনি গাখীৰ লৈ লৈছোঁ আৰু গাখীৰখিনি মই অলপ দিন ধৰি ফ্ৰিজত জমা কৰি গৈছিলোঁ দেখিছেনে ফ্ৰিজত জমা কৰাৰ কাৰণে গাখীৰখিনি কেনেকুৱা হৈ গৈছে ওপৰত এটা লেয়াৰ বহি গৈছে আৰু এই গাখীৰখিনি লেয়াৰটো মই চামুচেদি এনেকৈ ভাঙি দিছোঁ আৰু এতিয়া আমি কি কৰিম জানেনে এতিয়া আমি পনীৰ বনাবৰ কাৰণে এটা বাচন লৈছোঁ পনীৰখিনি যেহেতু পনীৰ বনাবলৈ গাখীৰখিনি গৰম কৰিব লাগিব সেয়েহে মই এই বাচনটো লৈছোঁ আৰু এই চচপেনটোত এতিয়া মই গাখীৰখিনি ঢালি ল'ম তাৰপিছত আমি গাখীৰখিনি লৰাই গৰম কৰিম চচপেনটোত মই গাখীৰখিনি ঢালি লৈছোঁ এইখিনি দেখিছেনে লেয়াৰটো কেনেকৈ জমা হৈ গৈছে একদম ডাঠকৈ লেয়াৰ এটা বহি গৈছে মগটো এতিয়া আমি গাখীৰখিনি গৰমাই ল'ম গৰম কৰিম গাখীৰখিনি গৰমাই আছোঁ আৰু গাখীৰখিনি আমাৰ প্ৰায় গৰম হৈছে আৰু এনেদৰে লৰাই গৰম কৰিব তেতিয়া বেছি ভাল হ'ব পনীৰটো আৰু মোৰ মাতটো চাগে শুনি অলপ লাগিছে এতিয়া সঁচা কথা ক'বলৈ গ'লে মোৰ বেমাৰ হৈ আছে সেয়েহে মাতটো এনেকুৱা লাগিছে অলপ বেলেগ পূৰা গৰম হৈ গ'ল আৰু গাখীৰটো দুবাৰমান পূৰা উতলি ফেনটো ওপৰলৈ আহিবলৈ দিম গেছৰ ফ্লেমটো আমি হাই কৰি দিছোঁ এনেদৰে লৰাই আপোনালোকে যিমান লৰাই সিমান ভাল হ'ব এয়া দেখিছেনে আমাৰ গাখীৰখিনি উফন্দি আহিছে লাহে পূৰা উফন্দি আহিছে আৰু উফন্দি আহোঁতে আমি গেছটো চিমত ৰাখি ভালদৰে এনেকৈ দুবাৰ মই উতলাই ল'লোঁ দুবাৰ এনেকৈ উফন্দি আহিবলৈ দিলোঁ আৰু এই 2 নম্বৰ বাৰ হৈছে এতিয়া আমি গেছটো অফ কৰি দিম আৰু গাখীৰখিনি লাহে লৰাই দিম যাতে গাখীৰখিনি অকণমান কুহুমীয়াকৈ ঠাণ্ডা নিচিনা হয় এতিয়া আমি এনেকৈ অলপ সময় গাখীৰখিনি এৰি থ'ম যাতে এইখিনি অলপ ঠাণ্ডা হয় গাখীৰখিনি ঠাণ্ডা হয় আমি বস্তুকেইটা ৰেডি কৰি লৈছোঁ আৰু পনীৰ বনাবৰ কাৰণে কি লাগে আপোনালোকে কিছু সংখ্যক লোকে হয়তো জানেই মই তলত এটা বাচন লৈছোঁ আৰু তাৰ ওপৰত দিছোঁ এখন চাকনি আৰু তাৰ ওপৰত দি দিছোঁ এটুকুৰা কাপোৰ পাতল কাপোৰ ইয়াত যাতে পানীখিনি সৰকি যাব পাৰে তাৰ কাৰণে কাপোৰখনৰ ব্যৱহাৰ কৰিছোঁ আৰু কাপোৰখন দিলেহে পনীৰটো ৰখি থাকিব যিহেতু পনীৰখিনি অলপ চকলা নিচিনা হয় সেয়েহে কাপোৰখন দি দিছোঁ আৰু গাখীৰখিনি অলপ ঠাণ্ডা হৈছে হ'লেও অলপ লৰাই দিছোঁ অলপ ঠাণ্ডা হ'ব লাগিব ধোঁৱা ওলাই আছে আমাৰ প্ৰায়ে ঠাণ্ডা হৈছে আৰু অকণমান হ'ব লাগে লৰাই দিছোঁ যাতে সোনকালে ঠাণ্ডা হয় আৰু এতিয়া আমি ইয়াতে দি দিব লাগিব মই এসাফৰ দিছোঁ এসাফৰে কাম হ'ব নাই চাই লওঁ আৰু যদি নহয় আৰু অলপ দিব লাগিব ভিনেগাৰ আৰু অকণ দিব লাগিব আৰু ভিনেগাৰখিনি মই ভিনেগাৰ 2 কাপ দিলোঁ 2 কাপ সাফৰটো দি আৰু এতিয়া অকণমানকৈ লৰাই দিছোঁ আৰু লৰাই ইয়াক এনেদৰে ৰাখি দিম অকণমান সময়ৰ কাৰণে 2 মিনিটমান থকাৰ পিছত আমাৰ গাখীৰখিনি এনেকুৱা হৈ থাকিলে পানীখিনি এক্সট্ৰা হৈ গ'ল আৰু গাখীৰখিনিও এক্সট্ৰা হৈ গ'ল আৰু এতিয়া মই এইখিনি এইটোত বাকি ল'ম এতিয়া মই গাখীৰখিনি ইয়াত বাকি ল'ম আৰু এতিয়া কাপোৰখনেৰে এনেকৈ পনীৰখিনি আমি টুকি ল'ম কিছুমানে কয় যে ঠাণ্ডা পানীত জুবিয়াব লাগে কিন্তু মই সেইটো নকওঁ গৰম পানীত জুবিয়ালেও হয় আৰু এতিয়া এনেকৈ মই জুবিয়াই দিছোঁ গৰমে আৰু কাপোৰখন আমি এনেকৈ ঘূৰাই দিম এতিয়া কাপোৰখিনি আমি এনেদৰে ঘূৰাই দিছোঁ কাপোৰখনৰ পৰা পানীখিনি ওলাই যাব দিছোঁ আৰু এতিয়া লগে আমি এটা কাম কৰিব লাগিব এইখিনি ইয়াত ৰৈ গ'ল আৰু এতিয়া মই এইখন ডিছ লৈ লৈছোঁ আৰু ডিছখনত এনেদৰে পনীৰখিনি হেঁচা মাৰি পনীৰখিনিটো মই এনেকৈ কৰিলোঁ ইয়াতে মই ডিছখনৰ ওপৰত আৰু এখন ডিছ দি হেঁচা মাৰি দিম গৰমে কিছুমানে ঠাণ্ডা হ'লে কৰে আৰু মই এইখন ডিছ লৈছোঁ বেলেগ এখন ডিছ
আৰু মই এতিয়া ইয়াতে এনেদৰে হেঁচা মাৰিম আৰু মই এনেদৰে এখন দি হেঁচি দিলোঁ মানে পনীৰখিনি আমাৰ তলত থাকিলে আৰু এইখিনি মই এনেদৰে হেঁচি দিলোঁ আৰু হেঁচি ইয়াতে আপোনালোকে যিকোনো গধুৰ বস্তু এটা দিব পাৰে মই এইটোকে দি থ'ম আৰু এনেদৰে আপুনি 5-6 ঘণ্টা নহ'লে ৰাতি যদি বনায় ৰাতিপুৱা এইটো উঠাই দিব আৰু আমাৰ পনীৰ ৰেডি হৈ যাব মই যেতিয়া ৰেডি হৈ যাব আপোনালোকক দেখুৱাম এতিয়া মই এনেদৰে 5 বা 6 ঘণ্টা থৈ দিম এইখিনি হৈ গৈছে আৰু মই এতিয়া ওপৰৰ বাচনটো আঁতৰাই পনীৰখিনি খুলি চাইছোঁ এয়া দেখিছেনে আমাৰ পনীৰখিনি ধুনীয়াকৈ হৈ গৈছে আৰু ইয়াত এতিয়া আমি সৰু সৰুকৈ পিচ কৰি কাটি ল'ম দেখিছেনে কিমান ধুনীয়া হয় সেয়া হৈছে আমাৰ পনীৰখিনি আৰু ইয়াত এতিয়া মই সৰু সৰুকৈ দেখিছেনে মোৰ পনীৰখিনি কাটাৰ পিছত এনেকুৱা হৈ গ'ল পূৰা বজাৰৰ দৰেই হৈ গ'ল আৰু এতিয়া মই এইখিনি এটা মাউলত ভৰাই ল'ম আৰু ফ্ৰিজত কিছু সময়ৰ কাৰণে ফ্ৰিজত থৈ দিম আপোনালোকে বিশেষ একো কষ্ট নাই আপোনালোকে ঘৰতে এনেকৈ পনীৰ তৈয়াৰ কৰিব আৰু খাই চাব এবাৰ কেনেকুৱা লাগে এইখিনি মই কটাৰ পিছত এনেদৰে পানী তিয়াই দিলোঁ আৰু আপোনালোকে এনেদৰে পানী তিয়াই ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰে যেতিয়াই মন যায় তেতিয়াই উলিয়াই খাব পাৰে আৰু মোৰ পনীৰখিনি ৰেডি হৈ গ'ল আৰু ফ্ৰুট চালাড বনাইছিলোঁ এতিয়া এইখিনি খাই ল'ম আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ গতিকে এয়াই আছিল আজিৰ ভিডিঅ'টো আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু আজিলৈ আহিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই